বহুদিন পিছত পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈ গ'লোঁ। হোপ ভিডিঅ'টো চাই ভাল লাগিব। এইটো এটা মিনি ভিডিঅ' আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই, নোযোৱাকৈ নাযাব। তো নকৰাকৈ নাযাব, ভুল হৈ গ'ল। তো এইটো বিশ্বকৰ্মা পূজাৰ ভিডিঅ' হয়। পূজাৰ দিনাখন অকণমান এনেই ভিডিঅ' কৰিছিলোঁ, এডিট কৰি ইউটিউবত দি হৈ উঠা নাছিলে, মনো নাছিলে, সময় সুবিধাও মিলা নাছিল। আচলতে কয় ন, মন নাথাকিলে একো কামেই নহয়। তো তেনেকুৱা হৈছিলে। মন থাকিলে বাৰু পাৰিলোঁহেঁতেন, আজি ভাবিলোঁ নাই দিয়ে দিওঁ। তো তেনেকুৱা বিশ্বকৰ্মা পূজাটো এইবাৰ 17-18 ছেপ্টেম্বৰ দুদিনে কৰিছে। শুনিছোঁ 17 তাৰিখ 18 তাৰিখ তেনেকুৱা, বহুতে 17 তাৰিখেও কৰিছে। আমি 18 তাৰিখে মিষ্টাৰে দুদিন আগতে গাড়ীকেইখন ধুই মেলি চাফা তাফা কৰি ৰাখিছিলে। পূজা দিনাখন এনেই অকণমান আকৌ পানী দি দিছিলে, মানে পুনৰ ধুইছিলে। তাৰপিছত অকণমান এনেই মই ৰেডি কৰি দিলোঁ, ধূপ ধূনা চাকি তেনেকৈ দি বিশ্বকৰ্মা বাবাক সন্তুষ্ট কৰিলোঁ। তেওঁ যাতে পুনৰ এখনৰ পিছত দুখন, দুখনৰ পিছত তিনিখন ধেমালি কৰিছোঁ দিয়ক, আৰু নালাগে। ভগৱানে যিখিনি দিছে সেইখিনি বহুত দিছে, আৰু সদায় ভগৱানক থেংকছ ক'ব লাগে। আপোনাক যিটো দিয়ে সেইটো আমি মানুহবিলাকে বহুত কমপ্লেইন কৰি থাকোঁ, এইটো কিয় দিয়া নাই, সেইটো কিয় দিয়া নাই, প্ৰভু দিয়ক দিয়ক দিয়ক। কিন্তু নহয়, ভগৱানে যি দিয়ে ভাবি চিন্তি দিয়ে। তো সেইটো মই সদায় ভগৱানক থেংকছ কওঁ, ভগৱান আপুনি যিখিনি দিছে বহুত দিছে, বহুত বহুত ধন্যবাদ। আৰু যদি আপোনাৰ ইচ্ছা মন যায় তেতিয়াহ'লে আৰু দিব নিজৰ ইচ্ছামতে, মনত খুজিবলগীয়া তেনেকুৱা একো নাই। জ্ঞান বহুত দি দিলোঁ দিয়ক, নীতি শিক্ষা দি দিলোঁ, একদম সঁচা কথা কিন্তু কৈছোঁ, মনৰ কথা কৈছোঁ। তো পূজাৰ দিন আমি এনেকৈ চেলিব্ৰেট কৰিলোঁ। আপোনালোকক লগ পাম নেক্সট এটা ভিডিঅ'ত, মানে এইটোতো মিনি ভিডিঅ'ই হ'ল, মিনিও নহয়, শ্বৰ্ট ভিডিঅ'। তো নেক্সট এটা ভিডিঅ'ত লগ পাম। ভালে থাকক, সুস্থ থাকক, নিজৰ খেয়াল ৰাখক, সদায় নিজে ভাল পোৱা কাম কৰক, নিজক ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ক, তাৰপিছত আনৰ কথা চিন্তা কৰক। তো হোপ সকলোৰে বিশ্বকৰ্মা পূজাৰ দিনটো ভালে গৈছে। বহুতেই দিন বহুত দেৰি হৈ গ'ল এডিট কৰি দিয়াৰ পিছত, মানে তো এতিয়াতো পূজাও গুচি গ'ল। তো বাই বাই, টাটা, ভালে থাকক, সুস্থ থাকক।